হাই হাই আমি নৰ্থ ইষ্টক কি বুলি কয় উত্তৰ পূব গ্ৰন্থমেলা উপস্থিত হৈছে পূৰ্বাঞ্চল এই জানে কালি এখন আছে না ক্লাইমেক্স ইন দেবে লাস্ট ক্লাস অন হয়ে আছে আমার লড়া ছোৱালী বা যিকোনো ইষ্ট কুটুম বন্ধু বান্ধৱীৰ জন্ম দিৱসত বা উৎসৱ পাৰ্বণত এখন গ্ৰন্থ উপহাৰ দিয়াটো আমি বাধ্যতামূলক কৰোঁ। এই কথাখিনি মই অসম সাহিত্য সভাত আজিৰ অনুষ্ঠানত বৰ্ণনা কৰিব ৰত্না ভৰণী তালুকদাৰ শ্ৰীযুত পাৰ্থবিজয় দত্ত আগ্ৰহী শ্ৰোতা তথা সামূহিক গ্ৰন্থপ্ৰেমী ৰাইজক চেতনা সভাঘৰত উপস্থিত হৈ গল্পপাঠ অনুষ্ঠানটোত সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হয়। আমাৰ জাতিৰ স্বাৰ্থ অসমীয়া ভাষী আৰু অসমবাসী অসমক ভাল পোৱা অসমবাসীৰ স্বাৰ্থত আমি এটা সুস্পষ্ট পথৰ সন্ধান নিজে বাছি উলিয়াব পাৰিম আৰু এই গ্ৰন্থমেলা সিদিনাখন মই অৰ্ণৱ গোস্বামীৰ দেউতাকৰ শ্মশানলৈ গৈছিলোঁ অসমৰে মই এখন অযোধ্যাৰ ওপৰত কিবা কিতাপ উন্মোচনত গৈছিলোঁ মন্ত্ৰী এজনে ক'লে যে আপুনি কি হে দাদা আপোনাৰ লগত আমাৰ সম্পৰ্ক আচলতে ৰামটো আমাৰেই ভগৱান আমি সকলো মানুহে ৰামক ভগৱান বুলিয়ে ভাবি আছিলোঁ বৰ গভীৰতালৈ যোৱা নাছিলোঁ ৰঘুত্তম ৰাম আমাৰ ভগৱান তোমালোকে দেখোন ভোট কিনা যন্ত্ৰলৈ ৰূপান্তৰিত কৰিলা ৰামটো তোমালোকৰ হাতত অৰ্ধমিত হ'ল আমি শংকৰদেৱক হত্যা কৰা আৰম্ভ কৰিছোঁ শংকৰদেৱটো কেতিয়াও ধুতি নীতি শংকৰদেৱে সমাজ এখন ভৰাৰ কথা কেতিয়াও কোৱা জাতিটো গঢ়িছিল ভেটি আজি শংকৰদেৱৰ ভেটিটোত থিয় হৈ আজি আমি জীয়াই আছো শংকৰদেৱে সৃষ্টি কৰা সেই আধাৰ আজি সেই আধাৰটোৰ